মোৰ লগৰবিলাকে প্ৰায়ে কয় ভাই ভিডিঅ'বিলাক অলপমান এণ্টাৰটেইনিং বনাবি তেতিয়াহে পাব্লিকে চাই ভাল পাব। সেয়েহে ভিডিঅ'ত আজি এটা নতুন কেৰেক্টাৰ এটা লৈ আহিলোঁ। কেৰেক্টাৰটোৰ নাম হ'ল ৰকি। আপোনালোকে এই ৰকি কেৰেক্টাৰ চাই কেনেকুৱা পালে জনাবচোন। নেটফ্লিক্স কো চালাম। আজি দুপৰীয়া 12:30 বজাত নেটফ্লিক্সত কাৰ্গো চিনেমাখনৰ ট্ৰেইলাৰ ৰিলিজ কৰে। যিটো লেভেলত ট্ৰেইলাৰ বনাইছে না বলিউডে পাত্তাই নাপায়। ট্ৰেইলাৰ চাই কিনে চিনেমাখন মাইথলজি বেছড হ'ব যেন এটা ধাৰণা কৰিব পৰা যায়। আগতে মাইথলজি বেছড বহুতো চিনেমা ৱেব ছিৰিজ মাৰ্কেটত ওলাই গৈছে, কিন্তু কাৰ্গোৰ কনচেপ্টটো অলপ বেলেগতকৈ বেলেগ। আমাৰ ডিব্ৰুৰাই কোৱাৰ দৰে অলপ বেলেগতকৈ বেলেগ। হিন্দু মাইথলজি মতে মানুহ মৰিলে কোৱা হয় যে যমে লৈ গ'ল, কিন্তু মই যদি কওঁ কেইবছৰমান পাছত যমৰ কাম যদি মানুহে কৰিবলৈ লয়, যদি যমৰ কাম অলপমান সহজ হৈ যায়, তেতিয়া মানে তই কবি আৰু তই মানি ল'ম হা ভাই, আজিও লওঁ বাৰু মাটি ফুটি, কিন্তু ইমান বুৰ্বক নহয় বুজিছা। বিশ্বাস নকৰা নাই, 9 ছেপ্টেম্বৰ তাৰিখে চিনেমাখন নেটফ্লিক্সত আহি আছে, চাই কিনে কবি। কিন্তু মোক থেংক ইউ নকবি হা, পাৰা যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবি। আৰু আপোনালোকক কৈছোঁ ভিডিঅ'বিলাক অলপমান শ্বেয়াৰ কৰি দিব নিজৰ বুলি কিনে। ক'ত যা ভিডিঅ'টো সেই হোৱা নাইতো। কাৰ্গো চিনেমাখনত বিক্ৰান্ত মেচি আৰু শ্বেতা তিৱাৰীৰ জবৰদস্ত এক্টিং আপোনালোকে চাবলৈ পাব। এই দুজন এনেকুৱা এক্টৰ যিয়ে এখন চিনেমাৰ লেভেল তলৰ পৰা ওপৰ কৰিব পৰা ক্ষমতা আছে, যাৰ প্ৰমাণ আপোনালোকে হয়তো মিৰ্জাপুৰত দেখাই পাইছে।